आसामाव गोबां जारिमिनारि जायगा दं। गाहायै बुंनो थाङोब्ला आसामा जारिमिनारि जायगाजों बुंफबनाय मोनसे हादरसा। बेबादिनो आसामनिनो बुरलुंबुथुर दैमानि साहा बाहागोआव थानाय बिटिसि ओनसोलावबो गोबां जारिमिनारि जायगाफोर दङ। दिनै जों बुंनो नागिरदों एबा फोरमायनो नागिरदों ब्रिटिश मुगानि क'क्राझार जिल्लानि जारिमिनारि गंसे गोजाम बिल्डिं न'नि सोमोन्दैसो। संरैखाथिनि आंखालाव आथिखालाव जोबस्रांनो लाबाय मोनसे समाव ख्रिस्टियान मिशनारिफ्रा लुनाय बे समायना बिल्डिं न'आ। मोजां गाखोग्रा सिरिजों लोगोसे बिल्डिं न'खौ गुबुन गुबुन महर होनानै समायनायै लुदोंमोन। बे बिल्डिं न'नि अनगायैबो गावसिनि नांगौ जानाय खाबु बायदियै बिल्डिं खाथियाव मुवा दोनथुमग्रा न', ओंखाम संग्रा न', खिखरसालि, दैनि टेंकि बायदि बानायनानै लादोंमोन बै समनि ख्रिस्टियान मिशनारिफोरा। लोगोसे साखाथिनि गुवार ओनसोलनि फोथाराव बायदिसिना आबादबो मावोमोन होनना मिथिनो होयो रेभारेन्ड गिडियन मुर्मु बिथाङा। नाथाय दा बे आबाद मावग्रा फोथारा गामि जाजोब्बाय। बिथांनिफ्राय मिथिनो हाबावनाय बायदियैब्ला चाइनिज इन्जिनियारा लुदोंमोन बे बिल्डिं न'खौ आरो बिल्डिं न'आव बाहायनाय साल दंफांखौ चाइनानिफ्राय लाबोदोंमोन। बेफोर गासैखौबो साननानै नायोब्ला हमनो हायो बिसोरनि साननायफोरा जोंनिख्रुइ बेसेबां जौगा थाखोनिमोन। क'क्राझार जिल्लानि श्रीरामपुर ओनसोलनि राजालामानि खोलाथिं 12 किल'मिटारसो गोजानाव थानाय सावथाल कल'नि ओनसोलनि ग्राहामपुरनि ख्रिस्टियान मिशनारिफोरा मोनसे समाव बाहायनाय बे गोजाम न'खौ सोरखारा फोसाबनानै संरैखा खालामोब्ला मोजाङै लाखिनो हागोन, नङाब्ला बे बिल्डिं न'आ जोबस्रांलांनो बारा गोबाव सम नांनाय नंला। मरनाय साहा बागानजों नांजाबनाय ब्रिटिश मुगानि बे बिल्डिं न'नि अनगायैबो बै समावनो लुनाय गिर्जा न'बो दङ। नाथाय गिर्जा न'आ मोजाङै दङ। NELC मिशनारिफ्रा दासिमबो बाहायो। रेभारेन्ड गिडियन मुर्मुआ ब्रिटिश मुगानि बे गोजाम बिल्डिं न'नि सोमोन्दै जोंनि सिगाङाव ओरैबायदि बुङो। আপনার ব্রিটিশ যুগৰ বিল্ডিং আছে, এইটোৰ জেগা আৰু ইয়াৰ বিল্ডিঙৰ বিষয়ে অলপ ক'ব। এইটোতো গ্ৰাহামপুৰ বুলি মিছন বুলি এইটো জানো, আৰু এইটো গ্ৰাহামপুৰ মিছন। আৰু এইটো আমাৰ জনামতে এইটো গ্ৰাহাম চাহেব আছিলে যেতিয়া এইটো ইষ্টাব্লিছ হৈছিলে, সেইকাৰণে এইটো এই নামটো ৰাখিলে গ্ৰাহামপুৰ বুলি, গ্ৰাহামপুৰ মিছন বুলি ৰাখিলে ঠাইটো। আৰু সিহঁতে বনাইছে, আমি ইমান নাজানো, তথাপি 1892 এনেকুৱা এইফালে ঠাকুৰপুৰৰ পৰা ইয়াত আহিলে। আচ্ছা, আগতে বেলেগত আছিলে। এই ডিংগাঁও ওচৰত এইটো তাৰ পৰা আহিছে ইষ্টাব্লিছ কৰি। তেতিয়া আছিলে গ্ৰাহাম চাহেব আছিলে, আৰু চাহেব বহুত আছিলে, 3-4 মান, আমি ইমান নাজানো। তথাপি আই চাহেব বুলি এটা জানো, আৰু এটা লাষ্টত যিটো মিছনাৰী আছিলে ৰেভাৰ চাহেব। এনেই কিমান অনুমানে কিমান মান চনৰ পৰা ইয়াৰ পৰা গুচি গৈছে তেওঁলোকে এৰি দিয়া? 1968-69 গুচি গৈছে। বিল্ডিংটো বেয়া কণ্ডিশ্যনত আছে বৰ্তমান। ইয়াৰ প্ৰিজাৰ্ভেশ্যন বা এনেই গভৰ্ণমেণ্টৰ ফালৰ পৰা কেনেকুৱা কি ব্যৱস্থা বা আপোনালোকৰ সমাজৰ পৰা? আমাৰ মাজৰ পৰাতো আমি মিছনৰ পৰা আমি বহুতবাৰ চেষ্টা কৰিছোঁ। কেতিয়াবা আমি মিছন যিবিলাক হেড অফিচ আমি
পঢ়ি থাকোঁ। উম, দিম দিম বুলি কৈছিলে, এতিয়ালৈকে দিব পৰা নাই। উম, এতিয়া আমি এইটোতো প্ৰিজাৰ্ভ কৰি ৰাখিব লাগিব, কিয়নো এইটো ইতিহাস উম, বিল্ডিং বুলি আমি জানো আৰু ইতিহাস বিল্ডিং হয়। সেইকাৰণে আমি চেষ্টা কৰিম, যিকোনো উপায় এটা ব্যৱস্থা কৰিব লাগিব। পুৰণা ব্ৰিটিছ যুগৰে বিল্ডিং হয়, তথাপিও ধুনীয়াকৈ হেৰি কৰা দেখিছোঁ। ইয়াৰ বিষয়ে অলপ জানে নেকি যে কেনেকুৱা কি বনাইছিলে, কোনে কি? অলপ এইটো আমি শুনিছোঁ যে মানে চাইনিজ আমি ইঞ্জিনিয়াৰ ইউজ চাইনিজ ইঞ্জিনিয়াৰ এইটো বনাইছে। ইয়াৰ এইটো সিহঁতে চাইনিজ ইঞ্জিনিয়াৰৰ পৰা এইটো বনাইছে আৰু কি কি ব্যৱহাৰ কৰিছে কাঠৰ হেৰিবিলাক জানে নেকি? কাঠৰবিলাক চব চাইনিজৰ পৰা আনিছে, এইবিলাক কাঠৰবোৰ। এনে আচ্ছা, যদিও মানে ব্ৰিটিছৰ যুগত আছিলে, তেওঁলোকে ব্ৰিটিছ আছিল না অন্য হেৰি আছিলে? এইটো ব্ৰিটিছ মানে নৰৱে মিছনাৰীবিলাক আহিছে। মিছনাৰী ডেনমাৰ্ক মিছনাৰী। ডেনমাৰ্ক। আচ্ছা, লাষ্টত যিটো আছিলে ৰেভাৰ চাহেব, এইটো কি কয়, এইটো আমেৰিকাৰ আমেৰিকাৰ আছিলে লাষ্ট। লাষ্ট এইটো আচ্ছা, বেছি বিশেষভাৱে এইটো বনাইছে মিছনটো, হয়। কি কয়, গ্ৰামপুৰ হাইস্কুল, এইটো গ্ৰামপুৰ স্কুল বনাইছিলে। তাৰ ভিতৰত কৰিছে এই গ্ৰামপুৰ স্কুল, ইয়াতে চাই চিতা কৰিছিলে আৰু ইয়াতে ষ্টাব্লিছ কৰিছে গ্ৰামপুৰ স্কুল। এতিয়া এনেই আপোনালোকে জানে নেকি যে ইয়াত এইটো বিশেষকৈ এইটো বিল্ডিংটো বনাই পেলাই তেওঁলোকে কি কৰিছিলে ইয়াৰ বিষয়ে, বা কিহৰ কাৰণে তেওঁলোকে ইয়াত বিল্ডিং বনাই পেলাই থাকিছিলে? এইটো মিছনাৰী কাম কৰিছিলে। মিছনাৰী কাম কৰিছিলে। আৰু আমি গম পাওঁ যে ইয়াৰ ফাৰ্মিঙক তেওঁলোকে কৰা বুলি কৈছিলে। এইটো এই যে ওচৰে পাঁজৰে যিমানবোৰ মিছন লেণ্ড আছে বুলি, এইটো আছিলে এগ্ৰিকালচাৰত সিহঁতে ব্যৱহাৰ কৰিছে আচ্ছা, লেণ্ডবোৰ। কিমান মান ৰুম আছে, কোঠা কিমান মান আছে এইটো জানে নেকি? মোৰ মতে এইটো 4 মান ওপৰত 4টা আছে আৰু তলত দুটা আছে। এই ওচৰৰ ইফালে চাইডে চাইডে এটা এটা কৰি 4টা আছে।